Hello everyone, যোৱাকালি আছিল Sunday আৰু বহুত দিনৰ পৰা একো স্পেশাল খোৱা নাছিলোঁ সেইকাৰণে বনাইছিলোঁ মটন সো বলক দেখাও মই কেনেকৈ বনালো প্ৰথমে মাংসখিনি মেৰিনেট কৰি লৈছোঁ দৈ গৰম মছলা ধনিয়া পাউডাৰ ৰেড চিলি পাউডাৰ জালুকৰ গুড়ি হালধি এই গুটিখিনি মেৰিনেট কৰি অলপ সময় ফ্ৰিজত ৰাখিম আৰু আজি অমিতাৰে বনাম এফালে অমিতা আলু আৰু পিয়াজ কাটি লৈছোঁ তাৰপিছত এয়া নহৰু আদা ৰাফলি খুন্দি লোৱা আৰু এতিয়া বিলাহী পিয়াজ আৰু জলকীয়াৰে এটা পিউৰি বনাই ল'ম এতিয়া তেলতে গোটা মছলা পিয়াজ আৰু আদা নহৰুখিনি অলপ সময় ভাজি বিলাহীৰ পেষ্টখিনিও আমি দি দিম আৰু আকৌ আমি এই গুটিখিনি অলপ সময় ভাজি ল'ম এতিয়া দিছোঁ মটনখিনি আৰু অলপ সময় ভাজি লোৱাৰ পিছত ঘৰতে বনাই থোৱা গৰম মছলা দিছোঁ এতিয়া আমি আকৌ অলপ সময় ভাজিম যিহেতু স্লো কুক কৰিলে টেষ্টটো ভাল হয় আৰু এতিয়া ইয়াতে দিছোঁ আলু আৰু অমিতা কিডোখৰ লগতে নিমখ আৰু বিলাহী ভাজি লৈ এনেদৰে তেল বিৰিঙি অহাৰ পিছত দিছোঁ পানী আপোনালোকে গৰম পানী দিব পাৰে মই বাৰু ঠাণ্ডা পানী দিলোঁ আৰু এনেদৰে 5টামান হুইচেল মৰাৰ পিছত আমাৰ মটন ৰেডি